সকলো ধৰণৰ সুবিধা কমতাপুৰ অট'নমাছ কাউন্সিলত আমি ইতিমধ্যে ৰাখিছোঁ। আমি ইতিমধ্যে কৈছোঁ যে যিসকলৰ ঘৰ বাৰী নাই বা যিসকলে এতিয়াও ফৰেষ্ট লেণ্ডত বসবাস কৰি আছে, যিসকলে এতিয়াও খাছ লেণ্ডত বসবাস কৰি আছে, সেইসকল প্ৰশাসনচিৰ কাৰণে আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত তেওঁলোকে তাতে সুকীয়াকৈ মানে বসবাস কৰাৰ কাৰণে যি যাৱতীয় তেওঁলোকক মাটি প্ৰদান কৰিব লাগে, আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পৰা আমি মাটি প্ৰদান কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সমান্তৰালভাৱে কোনোবাই যদি ধেমাজি জিলাৰ পৰা গৈ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত নিৰ্বাচন খেলিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে ভোটাৰ নামটো সলনি কৰি ইয়াৰ পৰা যদি তেওঁলোকে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত যাব বিচাৰে, তেতিয়াহ'লে তাতে গৈও তেওঁলোকে নিৰ্বাচন খেলিব পাৰে। আৰু সামগ্ৰিকভাৱে যদি গোটেই কাউন্সিলখনক নেতৃত্ব প্ৰদান কৰিব বিচাৰে বা আমাৰ কনষ্টিটুৱেঞ্চিৰ লগতে অকল কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ কনষ্টিটুৱেঞ্চিসকল নহয়, তাতে বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী ধৰ্মাৱলম্বীৰ লোক তাতে বসবাস কৰি আছে। সকলোৰে কাৰণে সকলোকে লগত লৈ আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখনৰ উন্নয়ন বিকাশ সাধন কৰিব বিচাৰিছোঁ। আৰু সেই বাৰ্তা আমি আজি ধেমাজি জিলাত প্ৰদান কৰাৰ কাৰণে আজি সদৌ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা চিলাৰায় দিৱসত আজি মুকলি সভাত দিবলৈ আহিছোঁ। গতিকে আশা কৰিম যে আমি সকলোৱে সমিল মিলেৰে যি আমাৰ আধৰুৱা সপোন, সেই সপোন বাস্তৱায়িত কৰিম। যি আমাৰ সমস্যাসমূহ আছে সমাধান কৰাৰ ক্ষেত্ৰত আমি খুব আগবাঢ়ি আহিম। তো এনেকুৱাকৈ আমি সকলোৱে মিলি জুলি আমাৰ যি উদ্দেশ্য লক্ষ্য, সেই উদ্দেশ্য লক্ষ্যত আগবাঢ়িবৰ কাৰণে আমি সদায় অগ্ৰসৰ হ'ম। মহাবীৰ চিলাৰায় 512তম কেন্দ্ৰীয় চিলাৰায় দিৱস ধেমাজিত পোনপ্ৰথমবাৰ এইবাৰ পাতিব লৈছে, তৃতীয় বাৰ্ষিক। তো আজি এই তৃতীয় বাৰ্ষিক চিলাৰায় দিৱসত নৱনিৰ্বাচিত মই যুটীয়া সাধাৰণ সম্পাদক পাইছোঁ। তো মোৰ দায়িত্বৰ দিনত যাতে অনাগত দিনত আমাৰ ধেমাজি জিলাত যিমান আমাৰ কোচ ৰাজবংশী জনসাধাৰণ লোক আছে, সকলো লোক ৰাইজকে একত্ৰিত কৰি অনাগত দিনত উলহ মালহেৰে আমাৰ নেতৃত্ব দি যাম বুলি মই প্ৰতিজ্ঞাবদ্ধ। আৰু ইয়াৰ উপৰিও আমাৰ যিখন কমতাপুৰ অট'নমাছ কাউন্সিল দিছে, অনাগত দিনত যাতে সেই কমতাপুৰ অট'নমাছ কাউন্সিলৰ বাহিৰত থকা কোচ ৰাজবংশীসকলকো যাতে ছেটেলাইট পদ্ধতিৰে আমাকো সেই সুবিধাখিনি দিয়ে, সেয়া আমাৰ চৰকাৰৰ প্ৰতি এটা দাবী। ইয়াকে কৈ মোৰ ক'বলৈ এইখিনি সময়। কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে উজনি অসমত পোনপ্ৰথমবাৰৰ কাৰণে আমি ধেমাজি জিলাত 512তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস পালন কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু এইকাৰণে হৈছোঁ, ধেমাজি জিলাৰ কোচ ৰাজবংশী জাতিটোৱে আমাক সকলোৱে সহায় সহযোগ কৰি আহিছে। আৰু সহায় সহযোগ কৰাৰ কাৰণে আজি আমি বিশাল ৰূপত চিলাৰায় দিৱস পালন কৰিবলৈ আৰু খুব জাক জমকতাৰে আমি অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। আৰু আগন্তুক দিনত মই এজন জইণ্ট ছেক্ৰেটাৰী হিচাপে ভাল কাম কৰি যাম বুলি আশাবাদী। ধন্যবাদ। गोजोनथाव खौरां। गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कोचिं इन्स्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों। जायफोर बिथांमोना बेंकिं, रेलवे, एसएससी, इन्सुरेन्स, डिफेन्स, आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै, बैसोर बायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों। बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कोचिं इन्स्टिट्यूटखौ खुलिनाय जादों। आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कोचिं इन्स्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों। बे टारगेट कोचिं इन्स्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं, रेलवे, एसएससी, इन्सुरेन्स, डिफेन्स आरो आसाम पुलिस। जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कोचिं इन्स्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन।